গোটেই অসমখনে বিচাৰিছে যে এলায়েন্সটো হওক। কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে। তো এখন 4জন লিডাৰ থকা ফৰ্মেল মিটিঙত যিটো এগ্ৰি হৈ গৈছে, সেইটো আকৌ তাৰ পিছদিনা যদি ঘূৰাই দিয়ে, তেতিয়াহ'লে আমি সেই লিডাৰ কেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব। তাৰপিছত যদি খেলিব নোৱাৰো বুলি কয়, তাৰপিছত মই মুখখন কেনেকে লিডাৰ হিচাপে উলিয়াম কওক? চেয়াৰমান আলী ডাঙৰীয়া আৰু আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া, তেওঁলোক দুইজনক কৈ দিলো যে আপোনালোকৰ চিটকেইটা ক্লিয়াৰ হৈ গ'ল, আপোনালোকক বন্ধুত্বপূৰ্ণ খেলিবৰ কাৰণে কংগ্ৰেছে মানি ললে। তাৰ পিছদিনাই আকৌ গৌৰৱ গগৈটো একদম গোটেই মানে প্ৰেছত কৈ দিলে জানা নাই চেয়াৰমান আলীক কেনেকে আমি খেলিবলৈ দিম, আব্দুৰ ৰছিদ মণ্ডলক কিয় লৈছে, এইবিলাক কথা কৈ দিলে ন? কলে নে নাই? কি কৰিম আপোনালোকে নিজে কওক। আমি কৰিম কি এতিয়া? মানে আমাৰ লগত কথাটোত এগ্ৰি কৰে, এজন লিডাৰে যদি 4জন লিডাৰে এগ্ৰি কৰিলে, এজন লিডাৰে বাহিৰত বেলেগকে কৈ দিয়ে। কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া। কথাবিলাক এনেকে খেলি মেলি কৰিলেতো নহব নহয়। যদি এগ্ৰি কৰিছো, ডিজএগ্ৰি কৰিছো, যদি ডিজএগ্ৰি কৰিছো, আমি যিটো কথা কৈছো তাত আমি শিলৰ খুঁটিৰ নিচিনাকে ৰৈ আছো। শিলৰ খুঁটি 27টা চিট বিচাৰিছিলো, 20টালৈ আহিলো, 15টালৈ আহিলো। 15টাতকে এটা চিটো বেছি বিচৰা নাই। আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হৰা পাৰ্টি হিচাপে একেৰাহে আপোনাৰ এবাৰ 26টাত জিকিলে, এবাৰ 29টাত জিকিলে। তাৰপিছতো যদি তেওঁলোকক 100টা চিট খেলিমেই বুলি কয়, আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছো, আমাক যদি 15টা চিটতো খেলিবলৈ নিদিয়ে, আৰু তাৰ পাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হব নে নহব, মই কি কৰিম আপোনালোকে নিজে কওক। যদি লিডাৰজনে এগ্ৰি কৰে, কেডাৰজনে উল্টাকে কয়, কি কৰিম?